তুমি জুবিন দাক চিনি পোৱা নে নোপোৱা? পাওঁ। পোৱা? আচ্ছা তুমি কোৱাচোন জুবিন দা কোন হয় কি হয়? অলপ আগত ল'ৰাটোৱে আমাৰ চকলেট নলা কাৰণে কান্দিছিলে। এইটো আমাৰ মেহেঙা ল'ৰা। কেলে কান্দিছিলা? কৈ দিয়া তুমি কেলে কান্দিছিলা? হা? ইয়াৰ চকলেট খাই খাই দাঁতকেইটা চাওক ইয়াৰ। দাঁতকেইটা দেখাই দিয়াচোন তুমি কেনেকুৱা বেয়া থাকিলে তোমাৰ দাঁতকেইটা এইকেইটা চাওক। দাঁতখিনি কেনেকুৱা বেয়া হৈ থাকিলে দাঁতে চকলেট খাই খাই। কৰাচোন। এইবোৰ চকলেট খাই খাই দাঁত দেখিছে ইয়াৰ কেনেকুৱা হৈছে? এইটো চকলেট নাখাবা ক'লেও নুশুনে আৰু চকলেট নানা কাৰণে এতিয়া অলপ আগত কান্দিছে। ইয়াক কি কৰা যাব বাৰু কওকচোন বাৰু আপোনালোকে? চকলেট বেছিকৈ খাই কি কৰা যাব? আজি স্কুলত কি পঢ়িলা তুমি সেইটো কথা কোৱা? স্কুলত কি পঢ়িলা আজি? আরে স্কুলত কি পঢ়িলা তুমি কৈ দিয়া চবে চাই আছে ন ভিডিওটো। পঢ়োৱা নাই আজি লিখালে কি লিখালে আজি? চব লিখালে আৰু তোমাৰ স্কুলখনৰ নাম কৈ দিয়া। স্প্ৰিংডেল স্কুল। আচ্ছা আৰু কৈ দিয়া চবকে যদি ভিডিওটো ভাল লাগে কি কৰিব লাগে? লাইক কৰিবলৈ সাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়া তুমি। ভিডিওটো যদি ভাল পায় তো লাইক এণ্ড সাবস্ক্ৰাইব। সম্পূৰ্ণকৈ নকলা যে। নমস্কাৰ বন্ধুসকল, আপোনালোকক নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ। বাকী আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আমাৰ এই ৰান্ধনীয়ে খানা বনাবলৈ লৈছে, চব যোগাৰ কৰিছে আৰু। ৰান্ধনী দেখাই দিয়া কি বনাব লৈছা? এয়া আমাৰ ৰান্ধনী চব্জি বনাব লৈছে। মাংস চিকেন কি বনাব লৈছা? চিকেন বনাব লৈছা? চিকেন ফ্ৰাইড ৰাইচ। চিকেন ফ্ৰাইড ৰাইচ বনাব লৈছা? নহয় চিকেন গ্ৰেভি বনাব লৈছোঁ। গ্ৰেভি আপোনালোকে খাবনে? ভাল পায়নে গাইজ কওক। আমাৰ হৰ্ষিতক বোলে দাঙি ল'ব লাগে, সেইকাৰণে দাঙি লৈছোঁ অলপ। ইমান ওখৰ ল'ৰাটোক দাঙি ল'ব পাৰে নেকি বাৰু? এইটো কেঁচুৱা হয়, আমাৰ কেঁচুৱা। ইমান ওখ হ'ল চাওক ৰাইজ, আৰু এতিয়াও ইয়াক দাঙি ল'ব লাগে বোলে। তোমাৰ যে নামটো নকলা, তুমি নামটো কৈ দিয়া কি নাম হয় তোমাৰ? My name is হৰ্ষিত বৰগোহাঁই। কিহত পঢ়িছা সেইটো কথা কৈ দিয়া। ক্লাছ 1। ক্লাছ 1 পঢ়িছা? আচ্ছা তোমাক মই এতিয়া কথা এটা সুধিম, তুমি আনচাৰ দিবা। তুমি জুবিন দাক চিনি পোৱা নে নোপোৱা? পাওঁ। পোৱা? আচ্ছা তুমি কোৱাচোন জুবিন দা কোন হয় কি হয়? ছিংগাৰ হয়? ক'ৰ ছিংগাৰ হয়? জুবিন দা ক'ৰ ছিংগাৰ হয়? কি গান গায়? গানটো বহুত কিবা কিবি গায়। জুবিন দা ক'ৰ হয়? অসমৰ নে বাহিৰৰ হয়? অসমৰ হয়। আৰু কি গান গাইছিলে? অসমীয়া গান। হিন্দী গানো গাইছে বাৰু। হিন্দী, নেপালী, আছামিজ, বড়ো, খাচীয়া, তেলেগু, উৰিয়া সেই গান গাইছে জুবিন দা, হয় নাই? জুবিন দাৰ বিষয়ে জানিব লাগিব কিছুমান কথা, হয়নে নহয়? তুমি জানিছা অলপ অলপ এতিয়া জুবিন দাৰ বিষয়ে? আগতে তুমি জুবিন দাৰ বিষয়ে পিছে জানিছিলা নাই? কৈ দিয়া চবকে। নেজানিছিলা? আগতেতো জুবিন দা কোন আছিলে বুজি পোৱা নাছিলা। এতিয়া জুবিন দা কোন হয় চিনি পাইছা তুমি? আগত তুমি জুবিন দাৰ গান শুনিছিলা নাই? জুবিনৰ গান তুমি জুবিন দাৰ গান আগতে শুনিছিলা নে নাই শুনা? এইটো কথা কোৱা তুমি। শুনিছিলা? আচ্ছা জুবিন দাৰ গান তুমি শুনি ভাল লাগে নে বেলেগৰ গান শুনি ভাল লাগে? কাৰ গান শুনি বেছি ভাল লাগে? জুবিনৰ গান শুনি ভাল লাগে নে বেলেগৰ গান শুনি ভাল লাগে? জুবিন দাৰ গান শুনি ভাল লাগে। হা? অ'কে। ওৱান অফ দ্য মষ্ট ফেভাৰিট ছিংগাৰ, হয় নে নাই, ইন আছাম। আজি ভিডিঅ'টো বিশেষ দীঘলীয়া নকৰোঁ, ইমানতে সমাপ্ত কৰিছোঁ। বাকী ভিডিঅ'টো চাই যদি আমাৰ ভাল লাগিলে, এনেই সৰু ছুটি ভিডিঅ' এটা বনালোঁ আৰু। বাকী
আমাৰ বেটাই মানে আগতে জুবিন দাক চিনি পোৱা নাছিলে মানে ইমান গান চান নুশুনেতো আজিকালি জুবিন দাৰ যোনদিনাখন মৃত্যু হৈছে তাৰপিছৰ পৰা চবতে এই গানবিলাক তেওঁ বাজিব ধৰিছে সেইকাৰণে দুই এটা গান শুনি কিনে এতিয়া গম পাইছে আৰু জুবিন দা কোন হয় কি হয় অসমৰ বাবে কি হয় জুবিন দাটো আমাৰ হিয়াৰ আমঠু হয় আৰু সদায় হিয়াৰ আমঠু হৈ থাকিব তেওঁ বাকী এইবিলাকে আৰু অকণমান পৰিচিতকো সুধিলোঁ জুবিন দা কোন হয় কি হয় সি অৱশ্যে ক'ব পাৰিছে বাৰু কোন হয় বাকী আজিলৈ বাই বাই গুড নাইট লাইক কৰিব শ্বেয়াৰ কৰিব টাটা বাই বাই